নমস্কাৰ। এই মুহূৰ্তত জনাইছোঁ 2023 বৰ্ষৰ মেট্ৰিক ছাত্ৰ ছাত্ৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। বিজ্ঞান আৰু অসমীয়া পৰীক্ষাৰ সন্দৰ্ভত এই নিৰ্দেশনা। প্ৰশ্নকাকতৰ টোপোলা গ্ৰহণ কৰিব লাগিব আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই। কেন্দ্ৰৰ তত্ত্বাৱধায়কে চিচিটিভিৰ সন্মুখত খুলিব লাগিব প্ৰশ্নকাকত। ছেবাৰ নিয়োজিত বিষয়াই উভতি আহোঁতে লৈ আহিব লাগিব অব্যাহত নথিপত্ৰসমূহ। যি ছেবাৰ পৰীক্ষা কেলেংকাৰত বিসংগতি অব্যাহত থকাৰ মাজতে শেহতীয়াকৈ মেট্ৰিক পৰীক্ষাক লৈ নতুন নিৰ্দেশনা জাৰি কৰিছে। প্ৰশ্নকাকতৰ টোপোলা গ্ৰহণ কৰিব লাগিব আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াত। কেন্দ্ৰৰ তত্ত্বাৱধায়কে চিচিটিভিৰ সন্মুখত খুলিব লাগিব প্ৰশ্নকাকত। বিজ্ঞান আৰু অসমীয়া পৰীক্ষাৰ সন্দৰ্ভত এই নিৰ্দেশনা জাৰি কৰিছে। মেট্ৰিক পৰীক্ষাক লৈ ছেবাৰ এই নিৰ্দেশনা। বিজ্ঞান আৰু অসমীয়া পৰীক্ষাৰ সন্দৰ্ভত এই নিৰ্দেশনা জাৰি কৰিছে। প্ৰশ্নকাকতৰ টোপোলা গ্ৰহণ কৰিব লাগিব আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াত। কেন্দ্ৰৰ তত্ত্বাৱধায়কে চিচিটিভিৰ সন্মুখত খুলিব লাগিব প্ৰশ্নকাকত। আৰু ছেবাৰ নিয়োজিত বিষয়াই উভতি আহোঁতে লৈ আহিব লাগিব অব্যাহত নথিপত্ৰসমূহ।